নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মিষ্টাৰ মুন। আজি আছোঁ মই গুৱাহাটী পল্টন বজাৰ আৰু পল্টন বজাৰত এতিয়া আহি আছে বিশ্বকৰ্মা পূজা আৰু বিশ্বকৰ্মা পূজা উপলক্ষে দোকানবিলাকত দেখা গৈছে বিভিন্ন ধৰণৰ ৰং বিৰঙৰ মালা আৰু মালাবিলাক আপোনালোকক মই দেখুৱাম, আপোনালোকে চাই যাওক। আৰু ইয়াত দেখা গৈছে বিভিন্ন ধৰণৰ কাঠৰ সামগ্ৰী ওলাইছে। ইয়াতে এইটো হৈছে কাঠৰ খৰম, আপোনালোকক মই দেখুৱাইছোঁ কাঠৰ খৰম। আৰু লগতে আছে ইয়াতে বিচনী বুলি কয় নেকি মই নাজানো বাৰু, আপোনালোকে মোক কমেণ্ট কৰি জনাব। এইটো হৈছে এইটো কাঠৰে হয়, কাঠ নে বাঁহৰ কিবা এনেকুৱা দি বনাইছে আৰু আপোনালোকে চাব পাৰে। আৰু ইয়াতে পূজাৰ কাৰণে বহুত ধৰণৰ সামগ্ৰী আছে। বিশ্বকৰ্মা পূজা যিহেতু আহি আছে, বিশ্বকৰ্মা পূজাৰ কাৰণে বহুত ধৰণৰ ইয়াতে সামগ্ৰী দেখা পোৱা গৈছে এইখন দোকানত। পল্টন বজাৰৰ এই দোকানখনত এইবিলাক খৰি ৰাখিছে। আৰু এই দাদাজনৰ এইখন ফ্ৰুটছৰ দোকান আছে আৰু এই ফ্ৰুটছৰ দোকানত গোটেইখিনি ইয়াতে ফল মূল আছে। পূজাৰ কাৰণে ইয়াতে বহুত কিবা কিবি আছে, ডাব আছে, আপোনালোকে নাৰিকল, এই ডাব নাৰিকল আছে। আৰু ইয়াতে পূজাৰ কাৰণে আপুনি কল পাব আৰু ইয়াতে ৰবাব টেঙা আছে। আমি ৰবাব টেঙা বুলি বুজি পাওঁ, এইটো পূজাত বহুতে ইউজ কৰে পূজাত। আৰু ৰবাব টেঙা আপোনালোকে ইয়াৰ পৰা পাব আৰু গোটেইখিনি বস্তুৱে আছে দাদা তাত। আৰু এইটো কিহৰ ইউজ হয় দাদা? আৰু এইটো কিহৰ কাৰণে ইউজ হয় দাদাই কৈ দিব এবাৰ। ডাব আছে, পূজাৰ কাৰণে ঘট আছে না, ঘটের উপরে দিয়ে এগুলো। नील गगन को उड़ कर चढ़ कर श्वेत पवन को उड़ कर चढ़ कर श्वेत पवन को। আৰু ইয়াতে বিশ্বকৰ্মাৰ ইয়াতে মূৰ্তিবোৰ দেখা পোৱা গৈছে আৰু আপোনালোকে মূৰ্তিবোৰ ইয়াতে পাব। খৰি আনিছে আৰু লগতে আনিছে এইবিলাক কলগছ আনিছে আৰু ইয়াতে আছে এইবিলাক ডাব। আৰু পূজাৰ কাৰণে আপোনালোকে ইয়াতে গোটেইখিনি বস্তু পাই যাব এইখিনি। আৰু দামটো কিমান মই জানিবলৈ চেষ্টা কৰিম দাদাৰ পৰা। আপুনি দাদা এইটো বস্তুটো ক'ৰ পৰা আনিছে? বাইহাটা চাৰিআলি কমাৰগাঁৱৰ পৰা এই বস্তুখিনি আনিছে, দাদা পল্টন বজাৰত আছে। আৰু এইবিলাক ডাবটো কেনেকৈ মুঠি? এইবিলাক ডাব 25 ৰুপিজকৈ এইটো ডাব বিক্ৰী কৰিছে। আৰু কলগছবিলাক কিমান? কলগছটো বৰ্তমান আহিব না গাঁৱত। এনে কিমানকৈ দিব আপুনি কলগছবিলাক? 4 4টা কলপুলিত আপুনি 100 টকা দিব লাগিব। नील गगन को उड़ कर चढ़ कर श्वेत पवन। আৰু মই পল্টন বজাৰ আহিছোঁ যিহেতু বিশাল মাৰ্কেটত সোমাই কিনে এটা ব্লেক পেন ল'লোঁ ডিউটিৰ কাৰণে। नील गगन को उड़ कर चढ़ कर श्वेत पवन को। মই বিশাল মাৰ্কেটত গ'লোঁ আৰু বিশাল মাৰ্কেটত মই ভিডিঅ'টো ইমান শ্বুট কৰা নহ'লে, কাৰণ মই তাতে দৌৰাদৌৰি হ'ল, মানে অকণমান টাইমৰ অভাৱ। সেইকাৰণে মই ডাইৰেক্ট মানে কাপোৰটো কিনিলোঁ, এটা পেণ্ট কিনিলোঁ। আৰু সেই পেণ্টটো মানে অকণমান সৰু কৰিবৰ কাৰণে মই ইয়াতে আহিছোঁ এই দাদাৰ ওচৰত। দাদাজনে এতিয়া মোক পেণ্টটো সৰু কৰি দিব।